कुमारिकाटा दालाय SBI गामियारि गाव थिसननाय फोरोंथाय होनायनि फोरमानलाइ रानदों। थांनाय 1 सेप्तेम्बर खालानिफ्राय जागायनानै तामुलपुर जिल्लानि कुमारिकाटा ब्रान्च SBI गामियारि गाव थिसननाय फोरोंथाय होनाय फसंथाननिफ्राय बिउटि पार्लार मेनेजमेन्ट आरो अमा फिसिनायनि बागै फोरोंथाय होनायनि फोरमानलाइखौ रानदों। बिउटि पार्लार मेनेजमेन्टआव सा 32 आरो अमा फिसिनायनि सोलोंथाय लानाया सा 29 बिजाथिफोरनो SBI RSETI बाक्सा डिस्ट्रिक्ट कुमारिकाटा ब्रान्चनि डाइरेक्टर गलक चन्द्र बर'नि नुजाथिनायाव बे फोरमानलाइखौ राननाय जादों। मख'नो नांगोन दि कुमारिकाटा ब्रान्चनि बेन्दोंआव थानाय गोबां सुबुंफोरखौनो SBI RSETI आ कम्पिउटार सोलोंनाय, अमा फिसिनाय, बेरेमोदै फिसिनाय, दाउ फिसिनाय, आबाद मावनाय, ना फिसिनाय बायदि रोखोमनि फोरोंथाय होनानै गामियारि सुबुंफोरखौ थांना थानायनि थाखाय खामानि मावनानै जिउ राहाखौ दाफुंनानै लानो सोलोंथायनि राहाखौ खालामनानै होबोदों। बेजों लोगोसेनो मैखुन फिसिनायनि सोलोंथाय आरो फास्ट फुडनि सोलोंथायखौबो थाबैनो होनाय जागोनखौ मिथिहोदों। रां होनाङा जासे कुमारिकाटा दालाय SBI RESTI आव सोलोंथाय लानाया गोबां बिजाथिफोरनो गोजोननायखौ फोरमायदों आरो बेफोरबादि खाबुखौ होनायनि थाखाय साबायखर बावदों। एक्चुअली आमी बहुत ভাল পাইছোঁ যেটো আমি বিউটি পাৰ্লাৰ কোৰ্স মেনেজমেন্ট কৰিছোঁ। আগতে আমি তেনেকৈ গম পোৱা নাছিলোঁ, এতিয়া যেহেতু ছাৰহাতে এইটো মেনেজমেন্টটো আনিছে আমি গম পাই আহিছোঁ, এডমিশ্যন লৈছোঁ, খুবেই ভাল লাগিছে। বহুত শিকিব পাৰিছোঁ আমি একমহীয়া যদিও। কৈছে বেংক লোন যেহেতু কৈছে আমি শুনা পাই ইণ্টাৰেষ্ট হৈছোঁ। যেহেতু বেংক লোনৰ কথা আমি ভালকৈ বুজি পোৱা নাছিলোঁ, এতিয়া ছাৰহাতে বুজাই কৈছে যাতে আমি নিশ্চয় খুলিম আৰু লোন ল'ম, আমি লোনৰ যোগেদি আমি আগবাঢ়ি যাম। যোৱা ছেপ্টেম্বৰ 1 তাৰিখৰ পৰা বিউটি পাৰ্লাৰ মেনেজমেণ্ট আৰু 21 তাৰিখৰ পৰা পিগাৰী ফাৰ্মিঙৰ এটা ট্ৰেইনিং ছেশ্যন চলি আছিলে। এইটো বিউটি পাৰ্লাৰটো 30 দিনীয়া আছিলে আৰু পিগাৰীটো 10 দিনীয়া, গতিকে আজি মানে 30 দিনৰ মূৰত আজি ভেলিডিক্টৰী দুটাৰো হৈ গ'ল। এইটো আমাৰ ট্ৰেইনিং প্ৰগ্ৰাম হ'ল বিউটি পাৰ্লাৰত আছিলে 32 কেণ্ডিডেটছ আৰু পিগাৰীত আছিলে 29 কেণ্ডিডেটছ। এইটো আমি যেনেকৈ চেষ্টা কৰি ট্ৰেইনিংটো দিছোঁ আমি ছাকচেছফুল হোৱা বুলি ভাবিছোঁ আৰু তেওঁলোকক আমি গাইডেঞ্চ দিছোঁ যে যিটো পাৰপাছত তেওঁলোকক ট্ৰেইনিংটো দিয়া হৈছে, এটা স্কিল ট্ৰেইনিং দিয়া হৈছে আৰু এটা হ'ল ADP ট্ৰেইনিং দিয়া হৈছে। দুটাৰো মানে কম্বাইনেশ্যনত তেওঁলোকে কিবা এটা কৰিবলৈ যথেষ্টখিনি আমি ফিডবেকটো দি দিছোঁ। আমি আশা ৰাখিছোঁ যে তেওঁলোকে যিটো আশাৰে ইয়াতে আহিছিলে, যিটো অভাৱ তেওঁলোকে ফিল কৰিছিলে, ইয়াতে নিশ্চয় তেওঁলোকে কিবা ফিল আপ কৰিছে আৰু যিটো অভিজ্ঞতাৰে তেওঁলোকে কিবা নহয় কিবা এটা সেল্ফ এমপ্লয়মেণ্টৰ কাৰণে কিবা এটা ব্যৱস্থা কৰিবলৈ সমৰ্থ হ'ব বুলি মই এইখিনি আস্থা ৰাখিছোঁ। তেওঁলোকে যি মানসিকভাৱে তেওঁলোকে মানে প্ৰস্তুত হৈ গৈছে। এতিয়া ধৰক আমাৰতো গাঁৱলীয়া মানুহবিলাকৰ পিগাৰীবিলাক থাকেই, বিউটি পাৰ্লাৰবোৰতো যেনিবা এই পূৰা নতুন শিকিলে তেওঁলোকে পূৰা আকৌ এইটো ডেভেলপ কৰিব লাগিব। বেংক লোনৰ কিবা ব্যৱস্থা, বেংক লোন তেওঁলোকে নিজে কিবা এটা সংস্থাপনটো কৰিব, জাষ্ট ষ্টাৰ্টটো কৰিব। তাৰপিছত যেতিয়া মানে ফাইনেন্সিয়েলি তেওঁলোকে ভাবিছে আৰু অলপমান যদি টকা মই ক'ব পৰা পাওঁ, পাৰিলেহে বন্ধু বান্ধৱৰ পৰা লৈ ল'ব, নহ'লেহে বেংকৰ ওচৰত যাব। বেংক যদি ছেটিছফাইড হয়, ইয়াক লোন দিলে সি ঘূৰাই দিব পৰা তাৰ ক্ষমতা হৈ গৈছে। অলপ লোন লৈ সি নিজৰ এইটো ষ্টাৰ্ট কৰিব, ইনক্ৰিজ কৰিব। যিখিনি লৈ আৰম্ভ কৰিছিলে 1 লাখ টকা হৈছিলে, 50,000 হ'লে আকৌ 1.5 লাখ হ'লে সি আকৌ কিবা এটা নতুনকৈ কৰিব পাৰিব, এক্সটেণ্ড কৰিব পাৰিব, এজন মানুহক সংস্থাপন দিব পাৰিব। এনেকুৱা যথেষ্টখিনি উদাহৰণ আছে আৰু আমি আশা ৰাখিছোঁ তেওঁলোকে নিজেই নিজৰ ফাণ্ডৰ পৰা অলপমান আৰম্ভ কৰক। কাৰণ বেংকে যেতিয়া ফাইনেন্স দিব মানে পাব্লিকে থোৱা টকাটোৱে বেংকে আকৌ কাকবা যাৰ দৰকাৰ হয় তাক লোনটো দিয়া হয়। মানে যাৰ প্ৰচুৰ টকা আছে বেংকত ৰাখিছে, যাৰ টকা লাগে বুলি ভাবিছে সেইটোকে বেংকে আকৌ লোন হিচাপে নিডি মানুহবিলাকক লোন হিচাপত দিয়া হয়। তো সেইটো টকাটো ঘূৰি পোৱাটো বেংকে প্ৰথম চিন্তা কৰে। মানুহ হেল্প কৰাটো 1 নম্বৰ কথা, আৰু বেংকৰ ঋণটো যদি এটা সময়ত সি ঘূৰাই দিব নোৱাৰে তাৰোতো বেয়া হৈ যাব। গতিকে মানে দুটাও মানে পাৰপাছটো উদ্দেশ্যটো ফিল আপ হ'ব লাগে, যাৰ থ্ৰুদি মানসিকভাৱে তেওঁলোকে মানে আগবাঢ়ি যাব লাগিব, নিজৰ কাৰণে ডেভেলপ কৰিব আৰু পাৰিলে সেই 2জনমান মানুহক সংস্থাপন দি দিব। এনেকুৱাই সেল্ফ এমপ্লয়মেণ্ট
আৰু ৱাইজ এমপ্লয়মেণ্ট এটা ক্ৰিয়েট কৰি দিব পাৰিব। আমি RCTত 10 দিনীয়া ট্ৰেইনিং কৰিব আহিছিলোঁ পিগাৰী ফাৰ্মৰ কাৰণে। আমি ইয়াত আহি সঁচাকৈয়ে খুব নজনা কথা জানিলোঁ। গাহৰি কেনেকৈ পালন কৰিব লাগে আৰু গাহৰি পালন কৰি এজন মানুহে কেনেকৈ স্বাৱলম্বী হ'ব পাৰে তাৰ বিষয়ে মানে যিখিনি মানে ভাবি আহিছিলোঁ ইয়াতকৈ মানে ভাল এটা জ্ঞান ইয়াতে লাভ কৰিব পাৰিছোঁ। আৰু নিজে মানে গাহৰি পুহি কিমান মানে স্বাৱলম্বী হ'ব পাৰে সেইখিনি কথা জানি আৰু আমি আৰু উৎসাহিত হৈছোঁ যাতে আমি নিবনুৱা মানুহখিনিয়ে মানে এনেকুৱা ধৰণৰ স্বনিয়োজন গভৰ্ণমেণ্টে যেনে ধৰণৰ মানে আঁচনিসমূহ ঘোষণা কৰি আহি আছে সেই আঁচনিসমূহ আমি যাতে উপভোগ কৰিব পাৰোঁ এই অভিজ্ঞতাৰ দ্বাৰা সেইখিনি আমি আশা কৰিছোঁ।